পৃথিবীর এক আশ্চর্য সৃষ্টির নাম নই। প্রত্যেক সেউজ উপত্যকার প্রাণ এখন প্রবাহিনী নদী। নদীর এক নির্দিষ্ট লক্ষ্য থাকে। সকলো নদী বুকুত কঢ়িয়াই লৈ ফুৰে জোনাক অথবা ৰ'দ। মানুহ নদীৰ কাষ চাপি আহে, নদীবোৰ মিলি যায় সাগৰত। যেনেকৈ মানুহ ডুব যায় জীৱনত, জীৱনো নদীৰ দৰে, নদী জীৱনৰ দৰে, নদী সময়ৰ দৰে। নৈও হ'ব পাৰে ক্ৰীড়াংগন। দিহিঙৰ খেল, দিহিঙৰ পাৰত, দিহিঙৰ বালিত, দিহিঙৰ পানীত, দিহিঙৰ টিপাম, টিপামৰ ভাদৈ, জয়পুৰ উষাপুৰ, নামফাকে, নাহৰকটীয়া, ফেকেলাজান চাচনি, বামুণ গাঁও খনিকৰ, জাগুন দিগবৈমুখ আৰু যে কতনো কি। বালিতেই খেলিম, পানীতেই খেলিম, আহিলেহে দেখিব, দেখিলেহে খেলিব। আপুনি ভবাৰ দৰে দিহিঙৰ পাৰতেই, টিপামৰ বুকুতেই, নাও খেল, হাও খেল, আহা বান্ধৈ খেলৰ মেল। আছে বৈঠা, আছে বল, তেল গছ, লেচে কছ, দুটি গুটি, কচু গুটি আৰু আছে টাং গুটি। খেলিবনে সখীৰ সৈতে আৰু 16 গুটি, আকৌ খেলিম 22 গুটি। গোল্লা খেলি টেকেলি ভঙা, তাৰ পাছত মংগল পাঠা। বাঘ বোল, হৰি বোল, মৌ মাৰিলৈ যাম বল। খোজ কাঢ়িম, ৰছী টানিম, হাফলা মাৰি বগৰী পাৰিম। আছে নৈ, আছে বৈ, নগাঘাটতে খেলিব গৈ। অসম ক্ৰীড়া বিজ্ঞান সমিতিৰ উদ্যোগত অসমৰ থলুৱা পৰম্পৰাগত খেল ধেমালিৰ অভিযান। সুস্থ খেলুৱৈ, বৰ্ধিত প্ৰদৰ্শন, জনজল ক্ৰীড়া অভিযান। গ্ৰাম্যভূমি, ক্ৰীড়াভূমি, জয় জয় অসম ভূমি। স্বাস্থ্য ৰক্ষাৰ আটাইতকৈ উত্তম উপায় খেল ধেমালি। খেল ধেমালিৰ প্ৰতিযোগিতাই আমাক যে আনন্দ দান কৰি কেৱল সুস্বাস্থ্যই প্ৰদান কৰে এনে নহয়। খেলে দলীয় স্পৃহা, মৈত্ৰী, সহযোগিতা আৰু সহনশীলতাৰ শিক্ষা দিয়ে। লগতে মানুহৰ মন পবিত্ৰ, পৰিশীলিত কৰি স্বৰ্গীয় আনন্দও প্ৰদান কৰে। দৈনন্দিন জীৱনচৰ্যাৰ এই দ্বন্দ্বময় কৰ্মক্লেশৰ মাজত খেল ধেমালিয়ে মানসিক প্ৰশান্তিও প্ৰদান কৰে।